RSS প্ৰধান ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ অভিভাৱক নহয়। তই মিয়া RSSৰ সৰি পৰা নো মেডালৰ সমান যোগ্য নহয়। RSS প্ৰধান ভাৰতবৰ্ষৰ শাসক নহয়। হয় দে হয়, তহঁতৰ কাঠ মোল্লাকেইটাই ভাৰতবৰ্ষৰ শাসক। RSSে কেতিয়া ভাৰতবৰ্ষক শাসন কৰিব খুজিলে বে মিয়া? কংগ্ৰেছত জইন কৰাৰ লগে লগে আপোনাৰ মন মগজু কি গান্ধী পৰিয়ালৰ তাত বন্ধকত থৈ দিলে নেকি আপুনি? সনাতনী হিন্দু ধৰ্মৰ যি আচাৰ বা ৰীতি নীতি সেয়া শুদ্ধভাৱে পালন কৰিবলৈ সেইসকল কাপুৰুষে জানেনে? আপোনালোকে আমাৰ সংস্কৃতি পৰম্পৰাক লৈ পেলাই টেনচন ল'ব নালাগে। আপোনালোকৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ পেলাই মাথা মাৰক। যেনে ধৰা হালালা, ঘৰতে নিকা, গাহৰিৰ দৰে এপাল এপাল জন্ম দিয়া, মাটি দখল কৰা, জিহাদ কৰা, সন্ত্ৰাসবাদ কৰা, আৰু আপুনি যে অকল RSS আৰু সনাতন ধৰ্মক লৈ পেলাই চিঞৰি থাকে, RSS আৰু সনাতন ধৰ্মৰ পোকৰ শুনিবলৈ এৰি প্ৰথমতে হালালা বন্ধ কৰিবলৈ চিঞৰক। হাবি জংঘল গছ গছনি কাটি অবৈধভাৱে বেদখলৰে সমগ্ৰ জীৱ জন্তুকে দিশহাৰা নকৰিবলৈ চিঞৰক। পেহেলগাম মুম্বাইৰ দৰে সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ চিঞৰক। আপোনালোকৰ দৰে ধৰ্মৰ নামত পেটত বেল বান্ধি ফাটি যাব পাৰা, চৰ তনচে জুদা নাৰা দিব পাৰা মানুহৰ মুখত অন্ততঃ ধৰ্ম নিৰপেক্ষৰ কথা শোভা নাপায়। যদি আপোনাৰ RSS আৰু সনাতন ধৰ্মৰ বিষয়ে কিবা পেটত লেতেৰা সোমাই আছে, তেতিয়াহ'লে আপুনি আপোনাৰ পেটটো হাৰপিকেদি চাফ কৰক, নহ'লে পেট পচি যাব। মিয়া